हेलो गाइज वेलकाम टू माय चैनल। आज मैं आपनालोकলৈ লৈ আহিছোঁ কেইযোৰমান পুৱা কাপোৰ য'ত হাতেৰে এম্ব্ৰইডাৰী কৰা হৈছে। সো ভিডিওটো শেষলৈকে চাই থাকিব আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কিনাৰৰ বেল আইকনটো দবাই দিব। এযোৰ হৈছে নীলা ৰঙত য'ত পখিলা ডিজাইন কৰা হৈছে আৰু এযোৰ বেঙুনীয়া ৰঙত য'ত ফুলৰ থোপা আৰু বুটা বসা হৈছে। কাপোৰকেইযোৰ হাতেৰে কৰাৰ বাবে খুব ধুনীয়া হৈছে। যদি আপোনালোকে এনেকুৱা ধৰণৰ কাপোৰ অৰ্ডাৰ কৰিব বিচাৰে তেনেহ'লে মই ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰটো দি দিম, আপোনালোকে কল কৰিব পাৰে আৰু মোক ফেচবুক ইনষ্টাগ্ৰামতো আপোনালোকে ফ'ল' কৰিব পাৰে। তাতো মই নতুন নতুন ডিজাইনৰ ফটো আপলোড কৰি থাকোঁ কাপোৰৰ। চ' ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। হেল্ল' গাইজ ৱেলকাম টু মাই চেনেল। আজি মই আপোনালোকলৈ লৈ আহিছোঁ কেইযোৰমান পুৱা কাপোৰ য'ত হাতেৰে এম্ব্ৰইডাৰী কৰা হৈছে। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কিনাৰৰ বেল আইকনটো দবাই দিব। এযোৰ হৈছে নীলা ৰঙত য'ত পখিলা ডিজাইন কৰা হৈছে আৰু এযোৰ বেঙুনীয়া ৰঙত য'ত ফুলৰ থোপা আৰু বুটা বসা হৈছে। কাপোৰকেইযোৰ হাতেৰে কৰাৰ বাবে খুব ধুনীয়া হৈছে। যদি আপোনালোকে এনেকুৱা ধৰণৰ কাপোৰ অৰ্ডাৰ কৰিব বিচাৰে তেনেহ'লে মই ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰটো দি দিম, আপোনালোকে কল কৰিব পাৰে আৰু মোক ফেচবুক ইনষ্টাগ্ৰামতো আপোনালোকে ফ'ল' কৰিব পাৰে। তাতো মই নতুন নতুন ডিজাইনৰ ফটো আপলোড কৰি থাকোঁ কাপোৰৰ। চ' ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব।